মৰমৰ মইনাহঁত, প্ৰথমতে মই তোমালোকৰ কুশল কামনা কৰিলোঁ। সদায় ভালে থাকিবা দিয়া। আজি তোমালোকলৈ এটি মই কাহিনী লৈ আহিছোঁ। ঠিক সাধু কথা নহয়, সঁচা কথা। এজন নাৱৰীয়া আৰু এজন বিদগ্ধ পণ্ডিত, তাৰে বিষয়ে কম। তোমালোকে মন দি শুনিবানে? শুনিবা নিশ্চয় ন? গতিকে তোমালোকে মন দি শুনিবা বুলি মই নিশ্চিত থাকিলোঁ। এতিয়া মই সাধুটো আৰম্ভ কৰিম। এজন নাৱৰীয়া, যিয়ে নাও চলায় তাকে নাৱৰীয়া বোলে, নহয়নে? আৰু বিদগ্ধ পণ্ডিত কাক বোলে? যে বহুত পঢ়িছে, পুথিগত শিক্ষাৰে বহুত আগবাঢ়ি গৈছে, যি বহুত ডিগ্ৰীধাৰী, বহুত জানে, গতিকে তাকে কয় বিদগ্ধ পণ্ডিত, খুব জনা পণ্ডিত এজন। এদিন এই বিদগ্ধ পণ্ডিতজনে নাৱেৰে এখন নৈ পাৰ হ'বলগীয়া হ'ল। অন্য পথ নাই, নাৱেৰে যাব লাগিব। সেইকাৰণে নদীৰ ওচৰলৈ গৈ নাও এখন বিচাৰিলে। এজন নাও এখন লৈ নাৱৰীয়া আহিল আৰু তাতে পণ্ডিতজন থিৰ। বহুত ডাঙৰ নৈ, ব্ৰহ্মপুত্ৰ নৈ, ইপাৰ সিপাৰ হ'ব লাগে, অলপ সময় লাগিবই নাৱেৰে গ'লে, নহয় জানো? গতিকে কি হ'ল জানানে? পণ্ডিতজনৰ আৰু সদায় প্ৰশ্ন সোধাৰ মন। জানা মানুহ যে, ইটো সিটো মানুহক প্ৰশ্ন সুধি থাকিবৰ মন যায়। বহুত জানে, ভূগোল, বিজ্ঞান, সাহিত্য, গণিত, ইংৰাজী, সকলো এক্সপাৰ্ট। গতিকে এনেই বহি যোৱাতকৈ, নাওখনত তেওঁ অকলে আছিল, এনেই বহি যোৱাত কৰি নাৱৰীয়াৰ লগতে অলপমান কিবা কানি কথা পাতোঁ আৰু প্ৰশ্ন সোধোঁ, সেই বুলি ভাবি নাৱৰীয়াজনক ক'লে, ককাই, মই এনেই বহি থকাতকৈ তোমাক কিবা কানি সুধি যাওঁ, তুমি বেয়া পাবা নেকি? মহাশয়, মই বেয়া নাপাওঁ, কৈ যাওক আপুনি। তেতিয়া নাৱৰীয়াই প্ৰশ্ন সুধিলে, তুমি জানানে পৃথিৱী যে ঘূৰণীয়া? তাৰ প্ৰমাণ দিব পাৰিবা? মহাশয়, মোক নক'ব, লাজ নিদিব। সৰুতে মই আই পিতা মৰিল। মই সৰুৰ পৰাই এই বৃত্তিটো চলাই আছোঁ আৰু তাৰ কাৰণে মই জীৱন ধাৰণ কৰি আছোঁ। এতিয়া মই পৰিয়ালো পুহি আছোঁ। মই লিখা পঢ়া নাজানো, মই স্কুললৈ যাবৰে নহ'ল। গতিকে মোক লাজ নিদিব মহাশয় এইবিলাক সুধি। আৰু অলপ সময় গ'ল, তথাপিও নাৱৰীয়াৰ মন আৰু সুধিব। নাৱৰীয়া, আৰু এটা কথা সুধোঁ, সূৰ্যগ্ৰহণ কিয় হয় জানানে? বাপৰে বাপ, আপোনাক কৈছোঁ নহয় মহাশয়, মই নাজানো। তেনেহ'লে তোমাৰ জীৱনৰ 16 আনাৰ আশা নাই, এনেই গ'ল। কি কৰিম মহাশয়, মই নাজানিলে? মই নাজানো। আৰু এনেকৈ গৈ আছে। আকৌ এটা প্ৰশ্ন, বোলে দিন ৰাতি যে হয়, কিয় হয়? আৰু তুমি কেনেকৈ তুমি পৃথিৱীৰ খবৰ পাবা? গতিকে এইটো কথা মোক উত্তৰ দিবই লাগিব। এতিয়া কৈছে, মই সেইটোও নাজানো মহাশয়। কেনেকৈ যে দিন ৰাতি হয়, সূৰ্য ওলাই জানো, বেলি ওলাই, আৰু ৰাতি জোন ওলাই, পোহৰ দিয়ে, এইবিলাক জানো। কিন্তু কেনেকৈ এইবিলাক, কিয়, এইবিলাক কথা মই নাজানো মহাশয়। তোমাৰ জীৱনটোৰ 16 আনা 12 আনাই গ'ল। যাওক, কি হ'ব মহাশয়, মই নোৱাৰিলে কেনেকৈ ক'ম? তাৰপিছত এনেকৈ গৈ আছে। আচলতে আমাৰ এটা এইবাৰ কথা সুধোঁ মই, আৰু এটা কথা সুধোঁ, এইটো সহজ কথা। আমাৰ মহাপুৰুষজন কোন? জানো মহাশয়, কিন্তু তেনেকৈ নাম নাজানোহে। নাম নাজানো। আমাৰ মহাপুৰুষ আছে, হৰিৰ নাম জানো, কিন্তু নাম নাজানো। ইছৰাম, তুমি একদম খাই দিলা দিয়া। তোমাৰ জীৱনৰ 16 আনাই গোটেই গ'ল। তাৰপিছত এনেকৈ গৈ থাকিল। এতিয়া প্ৰশ্ন নুসুধে, যিহেতু নাজানে। হঠাতে আকাশখন অন্ধকাৰ হ'ল।
কলা ডাৱৰে ঘেৰি ধৰিলে। হঠাৎ বতাহ আহিল। বতাহ গৈ গৈ ধুমুহাত পৰিণত হ'ল। নাওখন টুলুং ভুটুংকৈ যাব ধৰিলে। ইফালে যায় সিফালে যায়, ইফালে যায় সিফালে যায়, টুলুং ভুটুং এনেকৈ কোনো ৰকম নাৱৰীয়া এক্সপাৰ্ট কাৰণে নাওখন চলাই লৈ গৈ আছে। কিন্তু অন্য কিছুমান এক্সপাৰ্ট নথকা নাৱৰীয়া হ'লে ডুবি গ'লহেঁতেন। কেতিয়াও পানী সোমাব দিয়া নাই। অলপ পানী সোমালে কিবা কৰি উলিয়াই দিয়ে আৰু এনেকৈ গৈ আছে ধুমুহা বাঢ়ি গ'ল। ডুবু অৱস্থা। তেতিয়া পণ্ডিতজনৰ ভয় লাগি গ'ল। নাৱৰীয়া, মই এতিয়া কি কৰিম? বোলে আপুনি সাঁতোৰ দিব। নাৱৰীয়া, মইতো সাঁতোৰ দিব নাজানো। হয় নেকি? মই কিন্তু জানো। এনেকৈ কিবা কৰি বহুত বুদ্ধি সজাই কৌশল কৰি নাওখন কিবা কৰি পানী নোসোমাকৈ পাৰত লগাই দিলে কোনো ৰকম, এক্সপাৰ্ট থকা কাৰণে। তেতিয়া পাৰত লগোৱাৰ পাছত পণ্ডিতৰ বুকুৰ ধপধপনি আঁতৰি গ'ল আৰু জীৱন ৰক্ষা পৰিল বুলি ভাবি নাৱৰীয়াক ধন্যবাদ দিলে। ক'লে, মই তোমাক বহুত বেয়াকৈ ক'লোঁ নহয়। মই পুথিগত শিক্ষাৰহে পণ্ডিত, কিন্তু মই অন্য একো বিদ্যাই নাজানো। আজি তুমি যদি মোক এনেকৈ জীৱন ৰক্ষা নকৰিলাহেঁতেন, তেনেহ'লে মই আজি মোৰ মৃত্যু হ'লহেঁতেন। গতিকে তোমাৰ কাৰণে মই বাচিলোঁ। তোমাক মই নাজানা কাৰণে, প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা কাৰণে তোমাক বহুত কথা শুনালোঁ। কিন্তু সেইটো নহয়। আচলতে মইনাহঁত, কি বুজি পালা? পুথিগত শিক্ষাৰে প্ৰকৃত শিক্ষিত কোনোৱে হ'ব নোৱাৰে। সকলো শিক্ষা জানিব লাগে। যেনেকৈ খেল, সাঁতোৰ আৰু নানান ধৰণৰ বহুত শিক্ষা আছে আমাৰ সমাজত। নানান ধৰণৰ শিক্ষাৰে শিক্ষিত হ'ল। নাচ, গান, আবৃত্তি, নাটক, অভিনয় এইবিলাক সকলো জানিলেহে নিজৰ প্ৰতিভা অনুযায়ী তোমালোকেও চেষ্টা কৰিব লাগে সকলো বিদ্যা শিকাৰ কাৰণে। তেতিয়াহে প্ৰকৃত মানুহ হ'ব পাৰি, প্ৰকৃত শিক্ষিত মানুহ হৈ উচ্চ শিখৰত লৈ যাব পাৰি। গতিকে অকল পুথিগত শিক্ষাৰে মানুহ কেতিয়াও শিক্ষিত হ'ব, সম্পূৰ্ণ শিক্ষিত হ'ব নোৱাৰে। গতিকে বুজিলা নহয় মইনাহঁত? গতিকে তোমালোকৰ যি প্ৰতিভা আছে, অকল পুথিগত শিক্ষা নহয়, অন্যও শিকিবা দিয়া। তেতিয়াহে তোমালোকে প্ৰকৃত শিক্ষিত মানুহ হ'ব পাৰিবা। গতিকে তোমালোকে যদি এই কাহিনীটো সঁচা কাহিনী শুনি যদি ভাল পালা, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা দেই মইনাহঁত। আজিলৈ মই আহিলোঁ দেই।